হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকিব। আৰু আজি মই বনাব লৈছোঁ চিকেন ৰেচিপি, অলপ বেলেগ ধৰণৰ। তো কেনেকৈ বনাওঁ শেষলৈ চাই থাকিব। ইয়াৰ কাৰণে মই মাংসখিনি ভালকৈ ধুই ল'লোঁ, চাফা কৰি ল'লোঁ। আৰু প্ৰথমতে ইয়াতে মই দিলোঁ সোৱাদ অনুসৰি নিমখ, ৰংগুড়া দিলোঁ, তেজপাত দিলোঁ 2টা, পিঁয়াজ দিলোঁ, আদা নহৰু পেষ্টখিনি দি দিলোঁ ইয়াতে, আৰু জলকীয়া পেষ্ট দিলোঁ, জিৰা দিলোঁ 1 চামুচ, ইয়াতে দিলোঁ চিকেন মছলা, গৰম মছলা দিলোঁ, মিট মছলা দিলোঁ, হালধি দিলোঁ, কেঁচা মিঠাতেল দিলোঁ, নেমু পাত দিলোঁ 3টা। গোটেইখিনি ভালকৈ মিক্স কৰি লৈ ল'ম। এইখিনি ভালকৈ মিক্স কৰি লোৱা হৈ গ'ল। ইপিনে মই কুকাৰ বহাই দিলোঁ আৰু ইয়াতে মই মাংসখিনি দি দিছোঁ। আৰু মই ইয়াতে এটা বিলাহী কাটি দিলোঁ। এতিয়া মই ইয়াতে অনুমান অনুসৰি পানী দিলোঁ। এতিয়া মই ঢাকনটো লগাই দিম। এতিয়া মই কুকাৰৰ ঢাকনটো খুলি দিছোঁ। ৰেচিপিটো সম্পূৰ্ণ ৰেডি হৈ গ'ল। এয়া চাওকচোন, গোন্ধটো কিন্তু ইমান ধুনীয়া হৈছে নহয়, খাব লাগে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু গোটেই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ মাজত। বাই বাই।